নমস্কাৰ বন্ধুহঁত, কেনে আছে আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আকৌ এটা আহিছোঁ মই নতুন বিধি লৈ। আজিৰ বিধিত কথা পাতিম অচতম বেমাৰৰ বিষয়ে। অচতম বেমাৰটো আজিকালি বহুত কমন বেমাৰ হৈ পৰিছে আৰু ইয়াৰ ঔষধ বিচাৰি বিচাৰি মানুহে দৌৰি ফুৰে আৰু বেমাৰটো সোনকালে ভালো নহয় জানো? এই বেমাৰৰ লক্ষণ হৈছে কাহ, উশাহ ল'ব নোৱাৰা, ইয়াৰ বহুত কাৰণ থাকে। 2-4 প্ৰকাৰৰ অষ্টমা আছে। এটা হ'ব পাৰে কোল্ড এনাৰ্জিৰ কাৰণে, ঠাণ্ডাৰ কাৰণে হ'ব পাৰে, কিছুমান ঠাণ্ডা ইনফেকশ্যন থাকে, এলাৰ্জি ইনফেকশ্যন থাকে, ঠিক তেনেকৈ অষ্টমা হয়। আৰু এটা অষ্টমা আছে যিটো মেজৰ অষ্টমা, যিটো উশাহ ল'ব নোৱাৰে, নহয় জানো? সকলো অষ্টমাৰ কাৰণে আমি এটাই ৰেমেডি লৈ আহিছোঁ, যিটো ৰেমেডি আপোনালোকে ঘৰত কৰিব পাৰে, দিনত 2 বাৰ খাব পাৰে ইয়াৰ কাৰণে আপোনালোকে কৰিব লাগিব কি, ইমানটো পানী, এটা পাত্ৰত ইমান পানী লৈছোঁ মই, আৰু পানীখিনি মই গৰম কৰি আছোঁ এতিয়া তাতে এতিয়া কি কৰিম কি, মই এইখিনি ইমানমান বস্তু তাৰমানে, এইটো এটা হৈছে কি, আদা আৰু ৰহুন, নহয় জানো? আদাটো ইফালে লৈছোঁ আৰু ৰহুনটো ইফালে লৈছোঁ তো এইটো কি কৰিম, এতিয়া পানীটো অলপ গৰম হ'ব দি আছোঁ। পানীটো গৰম হৈ যাব, অলপ পাক আহিব দিছোঁ, পাক আহক বাৰু। আৰু ৰেমেডিটো বনোৱাৰ এটা উদ্দেশ্য আছে। এই মোৰ মানুহজনীৰ বহুত কাহি আছে, অলপ কিনো হ'ল কচোন, কাহটো অলপ ভাল কৰি দিওঁ, শুবগৈ কাহিয়ে আছে, সেইকাৰণে ভাবিলোঁ এই ৰেমেডিটো কৰি চাওঁ, কাহটো কমে নকমে, পকা কমে। আৰু এইটো কেনেকৈ কৰিব লাগে, তাৰমানে দিনত 2 বাৰ মানুহটো খাব লাগে, যিটো অষ্টমা পেচেণ্ট থাকে ন। এতিয়া মই কি কৰিছোঁ, ইয়াতে ধৰি লোৱা যিটো আমাৰ আদা ৰহুনখিনি যিখিনি মই আগতে খেতি কৰিছিলোঁ, ধৰি লোৱা খুন্দি ৰাখিছিলোঁ, সেইটো মই এতিয়া ইয়াতে দি দিছোঁ পানীত, ঠিক আছে ন? বইল হ'ব, ভালকৈ অলপ বইল হ'ব দিম। তাৰপিছত এতিয়া দিম মই এইখিনি, কি বুলি কয় ন, ৰহুনটো ইয়াতে দি দিলোঁ ইমানটো, ঠিক আছে? এতিয়া ভালকৈ পাকিব লাগিব অলপ সময়, এতিয়া পাকি আছোঁ, অলপ সময় পাকিব দিছোঁ, ভালকৈ পাকিম তো যে পাকি এইটো পানীটো হৈ যায়, তাৰমানে অলপ কালাৰটো চেঞ্জ হৈ যাব পানীটো অলপ পিছত, আদাৰ কালাৰটো গুচি যাব, ৰহুনৰ কালাৰটো গুচি যাব তো ধুনীয়াকৈ পাক আহিছে, নহয় জানো? আৰু এতিয়া এইটোৱে হৈছে অষ্টমা, তাৰমানে ঘৰত কৰিব পৰা ভাল ৰেমেডি, অ'কে? আৰু আপোনালোকৰ অষ্টমা বেমাৰৰ পৰা হাত সাৰিব পাৰিব যদি এই ৰেমেডিটো আপোনালোকে সদায় কৰে, নহয় জানো? সদায় কৰিব লাগিব, আৰু সদায় কৰিলে নিশ্চয় এইটোৰ পৰা লাভ ভোগ কৰিব পাৰিব। এতিয়া চা, ভালকৈ বইল হৈ আছে, অলপ সময় বইল কৰিব লাগিব, বইল হৈ আছে ধুনীয়াকৈ আৰু এইটো কি কয়, দিনত 2 বাৰ পাক্কা খাবই লাগিব। আৰু খালে কিছুদিনৰ ভিতৰত আপোনাৰ অষ্টমা প্ৰব্লেমটো খতম হৈ যাব। খাবলৈও কেনেকৈ, ৰাতিপুৱা এবাৰ খাই লোৱা, গধূলি এবাৰ খাই লোৱা। কিছুমান গেষ্ট্ৰিক ইনফেকশ্যনৰ কাৰণে মানুহৰ কাহ আহি থাকে ৰাতি, নহয় জানো? অসুখ কৰিয়ে থাকিব। তো অসুখৰ পৰা বাচিবৰ কাৰণে এইটো সদায় যদি কৰে মানুহে, এই কামটো কৰাৰ পিছত সেই বেমাৰটোৰ পৰা হাত সাৰিবলৈ পাৰিব। আৰু ইয়াত এতিয়া কৰিব লগা কাম এটাই আছে, ধৰি লওক এইটোৰ পৰা ভালকৈ বইল, মানে এতিয়া পাক আহিছে, নহয় জানো? বেছিকৈ ঢাকন দিলে, পাকত ঢাকন দি পগোৱাটো বেছি ভাল, কাৰণ ইয়াৰ ভাৱটো গুচি নগ'লে বেছি ভাল হয় তাৰমানে। এতিয়া মই এইটো পূৰা বইল কৰিছোঁ, নহয় জানো? অলমষ্ট বইল হৈ গৈছে, আৰু অলপ বইল হ'বলৈ দিম। পূৰা ইয়াৰ এতিয়া কৰিম মৌ থাকে জানো, আমাৰ ঘৰতো পায়, দোকানতো পায়, এটা মৌ কিনি আনিব, এনেকুৱা বটল এটা কিনি আনিব, এখন চেকেনি লাগিব, এতিয়া কি কৰিম, ধৰি লোৱা এইটো অলমষ্ট ৰেডি হৈয়ে গৈছে মই এক নুমাই দিলোঁ। বেছি পকা পাৰিলে বেছি ভাল, এতিয়া বেছি পানীটো নাই ইয়াত। যদি 1 কাপমান পানী, এটা কাপ ল'ম, ভাল কাপ, এইটো মতে চেকিম তাৰমানে ধুনীয়াকৈ, এইটো ধুনীয়াকৈ চেকিব লাগিব। মাজে এইফালে আছে অকণমান, এইটো চেকিব লাগে ধুনীয়াকৈ, চেকি ল'ম, চাই লোৱা, ধৰ এইটো এতিয়া মই এইটো ধৰি লোৱা, এতিয়া চেকি লৈছোঁ আৰু ধুনীয়াকৈ 1 কাপ ওলাম ইয়াৰ, 1 কাপ 2 কাপ যি আছে পুৰাটো খাই দিব লাগে, ঠিক আছে? আৰু ইয়াতে দিম এতিয়া কি, এইটো মৌ মাখিটো, যিটো মৌ ৰাখিছোঁ ন, মৌটো, এইটো 1 স্পুনমান মৌ দিব লাগিব। এতিয়া দেখিলে 1 কাপ ওলালোঁ মই, এতিয়া 1 স্পুন
মৌ দিব লাগিব। এতিয়া মোৰ বাগান সেইটো সৰু আছে, মই তাৰমানে সেইকাৰণে উল্টা চাইডে বনাই আছোঁ চামুচৰ। এক চামুচ মৌ দিব লাগে হা। মৌ দি এই বস্তুটো খাব লাগে। আৰু সদায় যদি আপোনালোকে দিনত দুবাৰকৈ এই বস্তুটো খোৱা যায়, দিনত দুবাৰকৈ খালে আপোনালোকৰ অস্ত বেমাৰটো হামেচা সময় গুড বাই হৈ যাব। আৰু আপোনালোকে এই বেমাৰত মানে ভুগিব নালাগিব। মানিলে ধান, নামানিলে পতান। আমি ডক্টৰ এটা বেছি যাওঁ, ঘৰৰ ৰেমেডিবোৰ আমি ফ'ল' নকৰোঁ। আৰু মই ভাবিছোঁ আজিৰ পৰা ঘৰৰ ৰেমেডিজ ফ'ল' কৰিব, নিশ্চয় আপোনালোকৰ ভাল হ'ব। আৰু কম পইচাতে আপোনালোকৰ ট্ৰিটমেণ্ট আমি ঘৰতেই কৰিব পাৰিব। আজিলৈ এৰিছোঁ, বাই, টেক কেয়াৰ।